Hello friends, পোস্টতে সুমজিকৰ স্বাগতম জনাইছো। আজি এটা বিশেষ ভিডিঅ' লৈছিলো। আইটিআই যিসকল আছে কাউন্সেলিং কৰি আছে, ফাৰ্ষ্ট কাউন্সেলিং কৰি আছে বা কৰিব পৰা নাই, কিবা সমস্যা দেখাইছে, সকলো প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত মই দিবলৈ চেষ্টা কৰিম। আৰু যদি তোমালোকৰ কিবা প্ৰশ্ন আছে মোক কমেণ্টত জনাবা, কমেণ্টত জনালে মই উত্তৰ দি দিম। তোমালোকৰ সময়মতে পাই যাবা উত্তৰ, তোমালোকৰ দেৰি নহয়, মই লগালগ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনে দবাই দিবা, ছাবস্ক্ৰাইব কৰিবা সময়মতে ভিডিঅ' পাই থাকিবলৈ। কাৰণ কাউন্সেলিঙত তোমালোকে যদি ভিডিঅ'বোৰ মিছ কৰা, কাৰণ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ দি থকা হৈছে আৰু তাৰ ভিডিঅ' এটা মিছ কৰিলে তোমালোকৰ হয়তো ভাল ইনফৰ্মেশ্যন এটা নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰসকলক শ্বেয়াৰ কৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল হৈছে লাইক কৰিবলৈ পাহৰি নাযাবা। আজি প্ৰথমতে ভিডিঅ'টো প্ৰথমতে কৈ দিছোঁ যে আৰম্ভ কৰোঁতেই তোমালোকৰ লক প্ৰব্লেমটো, যিটো তোমালোকৰ লক ট্ৰেডবোৰ চইচ কৰোঁতে লক কৰিবলৈ কৈছে, তোমালোকৰ ভাবিছে যে এইটো হৈছে কি, মানে তোমালোকে যদি লক কৰি দিয়া কি প্ৰব্লেম হ'ব আৰু লক নকৰিলে কি হ'ব। আচলতে তোমালোকৰ আজি 23 ছেপ্টেম্বৰ হৈছে। তোমালোকে যদি আজি তোমালোকে যিকেইটা ট্ৰেডত চইচ কৰিলে ইতিমধ্যে কাউন্সেলিং কৰাৰ পিছত, চইচ কৰাৰ পিছত তোমালোকে যদি লক কৰি দিয়া সেইকেইটা আৰু এডিট কৰিব নোৱাৰিবা। মানে তোমালোকে ফাৰ্ষ্ট কাউন্সেলিং এইকেইটা ট্ৰেডতে তোমালোকে কাউন্সেলিং হ'ব তোমালোকৰ। যদি তোমালোকে লক নকৰা, লক নকৰিলে তোমালোকৰ কি হ'ব, তোমালোকৰ আজি 25 বা 26 ছেপ্টেম্বৰ দিনাখন তোমালোকৰ মন গ'ল, তোমালোকৰ মনে ক'লে যে মই এইটো ট্ৰেডত মই দিবলৈ মন নাই, নতুন ট্ৰেড এটা দিওঁ বা নতুন ট্ৰেড আৰু কেইটামান বেছিকৈ দি দিওঁ, তেওঁলোকৰ মন গৈছে, তেনেহ'লে এডিট কৰিব পাৰিবা। যদি তোমালোকে লক কৰি দিয়া তেনেহ'লে এডিট কৰিব নোৱাৰিবা। হয়তো যদি তুমি চিয়'ৰ যে অকল মই এই তিনিটা ট্ৰেডতে পঢ়িম, তেতিয়া তোমালোকে লক কৰি দিব পাৰা আৰু প্ৰিণ্টাৰটো উলিয়াই দিব পাৰিবা। কেনেকৈ কৰিবা মই দেখাই দিছোঁ, তোমালোকে চাই যোৱা। প্ৰথমতে আইটিআই অফিচিয়েল ৱেবছাইটটোলৈ যাবা। যোৱাৰ লগে লগে তোমালোকে প্ৰথমতে যিটো লগ ইন কৰিবলৈ লিংক আছে তাত ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে পেজটো খোল খাই যাব। তোমালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো ইয়াত মই পাছৱৰ্ডটো আৰু তোমাৰ এপ্লিকেশ্যন নম্বৰটো ইয়াত প্ৰথমে টাইপ কৰি ল'লোঁ। টাইপ কৰাৰ পিছত মই এতিয়া চাইন ইন কৰিছোঁ। চাইন ইন কৰাৰ লগে লগে তোমালোকৰ নতুনকৈ যিটো আহিব তোমালোকৰ চাবলৈ পাৰিবা। আগতে এভেইলেবল ছাৰ্ভিচত কেণ্ডিডেট প্ৰফাইল, এভেইলেবল চইচ ফিলিং এণ্ড লকিং নিউ বুলি যিটো থাকিব, তোমালোকে তাত ক্লিক কৰি দিবা। তোমালোকে এইখন যিখন অফিচিয়েল পেজটো য'ত তোমালোকৰ ট্ৰেড চইচ কৰিব পৰা আছিলে সেইখন আহি যাব। তোমালোকে কি কি চইচ কৰিছা তোমালোকৰ তলত ওলাব, তলত তোমালোকে দেখিব পাৰিবা। ইয়াত চইচ কৰা আছে প্ৰিফাৰেঞ্চবোৰ 1, 2, 3কৈ এনেকৈ প্ৰিফাৰেঞ্চবোৰ থাকিব। আৰু তোমালোকৰ ইয়াত মেইনলি প্ৰব্লেমটো হৈছিলে যেন তোমালোকে বহুতে কৈছিলে যেন অকল এখন ইনষ্টিটিউটতহে এডিট কৰিব পাৰিছোঁ যেন আৰু কৰিব পৰা নাই কিয়। তাৰ মেইন প্ৰব্লেমটো মই তোমালোকক দেখাই আছোঁ ৰ'বা। ইয়াত তোমালোকে দেখিছা নহয়, ফাৰ্ষ্ট আহে ইনষ্টিটিউট টাইপ ষ্টেট গভৰ্ণমেণ্ট নে প্ৰাইভেট ইনষ্টিটিউট, তোমালোকে ষ্টেট গভৰ্ণমেণ্টে এইটো চইচ কৰি থ'বা। যে ছেকেণ্ডত আহে তোমালোকৰ অল ইনষ্টিটিউট, তাত তোমালোকে ধৰি লৈছোঁ তোমালোকে নিজৰ পচন্দৰ মতে যিকোনো এখন ডেট, মই ধৰি লৈছোঁ তোমালোকৰ ডিব্ৰুগড় ধৰিছোঁ। ডিব্ৰুগড়ত কি কি আইটিআই আছে, কোনখন আইটিআইত কি কি আছে, সকলো তোমালোকে ইয়াত দেখিব পাই যাবা। তাৰপিছত তোমালোকে ইয়াত একশ্যনত গৈ পেলাই যি এডেট আছে, এডেট কৰাৰ লগে লগে তোমালোকৰ এইটো চইচ কৰা হৈ যাব। ঠিক তাৰপিছত তুমি ডিব্ৰুগড় দিলা, তাৰপিছত আৰু তুমি নেক্সট দিব বিচাৰিছা যোৰহাটত, তুমি যোৰহাটৰখন ইয়াত বিচাৰিব লাগিব। তোমালোকে বিচাৰিলা যোৰহাট ৰ'বা, তুমি যোৰহাটত ক্লিক কৰাৰ লগে তুমি যোৰহাটৰ যিমান আছে, তুমি যোৰহাটত থকা আইটিআইখনৰ গভৰ্ণমেণ্ট আইটিআইখনত কি কি ট্ৰেড আছে সকলো ইয়াত ওলাই যাব। NCVT, SCVT, আণ্ডাৰ MC সকলো ইয়াত তোমালোকে পাই যাবা। আৰু ইয়াত তোমালোকে এডিট কৰি দিয়াৰ লগে লগে এডিট হৈ যাব। তোমালোকৰ তেনেকৈ তোমালোকে 2খন, 3খন, 4খন তুমি ইনষ্টিটিউট চেঞ্জ কৰিব পাৰা, নিজে ল'ব পাৰা। আৰু যিটো লকৰ প্ৰব্লেমটো আহিছে, তোমালোকে লক ক'ত কৰিবা বুজি পোৱা নাই, তোমালোকে এই 3 ডটত গ'লা, তাত তোমালোকৰ লক চইচ বুলি আছে, তোমালোকে চাব পাৰা। লক চইচলৈ গ'লা, তাত তোমালোকৰ আহিব দুটা অপশ্যন, আই এগ্ৰি টু লক মাই চইচ, আই উইল লক মাই চইচেছ লেটাৰ। মানে তোমালোকে লক কৰি দিব বিচাৰিছা যেন এইকেইটা ট্ৰেডে মই ফাৰ্ষ্ট কাউন্সেলিঙত দিম, ছেকেণ্ড কাউন্সেলিঙত মই লাগিলে মই বেলেগ চইচ কৰিম, কিন্তু বৰ্তমান মই এইটোৱে কৰিব বিচাৰিছোঁ। তেতিয়া তোমালোকে একো কৰিব নালাগে, তাৰমানে আই এগ্ৰি টু মাই লক চইচ বুলি কৰিবা। তাৰপিছত তোমালোকে নিজৰ পাছৱৰ্ডটো দিবা, তাত য়েছ লক কৰি দিবা, অ'কে কৰিবা। অ'কে কৰাৰ লগে লগে তোমালোকে ইয়াত তোমালোকে দেখিব পাৰিবা প্ৰিণ্ট লক চইচ, তাত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে তোমালোকে এখন প্ৰিণ্ট তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। ৰ'বা দেখাই আছোঁ, অ'পেন কৰিবে নাই, ডাউনলোড কৰি ল'লা।
তোমালোকৰ ইয়াত ধুনীয়াকৈ ওলাই থাকিব প্ৰিণ্টখন। তোমালোকে কি কি চইচ কৰিছা, কি কি ট্ৰেডত চইচ কৰিছা সকলো ওলাই থাকিব। তোমালোকে এখন প্ৰিণ্ট কৰি ৰাখিবা। ফাৰ্ষ্ট কাউন্সেলিঙত কি কি ট্ৰেড চইচ কৰিছা আৰু লক কৰি থ'লে খালি এটাই প্ৰব্লেম হয়, তোমালোকে মডিফাই কৰিব নোৱাৰা, মানে এডিট কৰিব নোৱাৰা। তোমালোকৰ মন গৈছে যেন মই আজি 23 তাৰিখ, আজি মই এডিট কৰি তোমালোকে যিকেইটা ট্ৰেড চইচ কৰিছা মই 25 তাৰিখে তোমালোকে চেঞ্জ কৰিব নোৱাৰা। যদি তোমালোকে লক কৰা, যদি লক নকৰা তেনেহ'লে তুমি চেঞ্জ কৰিব পাৰিবা। তোমালোকে কাউন্সেলিঙৰ শেষ, তোমালোকৰ যদি এতিয়াও মনত তোমালোকে বেলেগ পঢ়িম বুলি ভাবিছা, তোমালোকে এডিট কৰি লোৱা। এডিট কৰাৰ পিছত তোমালোকে ক্লিয়াৰ হৈ যাব যে এইকেইটা ট্ৰেডে মই দিম। তাৰপিছত তোমালোকে লক চইচ কৰি পিনে তোমালোকে এনেকৈ প্ৰিণ্ট আউটখন উলিয়াই ল'বা। যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰসকলক শ্বেয়াৰ কৰি দিবলৈ পাহৰি নাযাবা।